বিজুলী ক'ত যাও গৰুজনীক পানী খুৱাই থৈ আহো অ বন্ধু কি মাৰিছনো এইটো অলগদ্ধ আপডেট নহ'লি আৰু জীৱনত এইটো পাৰফিউম এইটো টিভিত দেখিছ নাই তই এইটো ঘঁহি যদি ছোৱালীৰ ওচৰলৈ গলি চাৰা ছোৱালী দিবানা হৈ যাব এই সঁচা নেকি মই নিজে দেখিছোঁ টিভি ঐ তোৰ ধুমুহা আহিলে গোটেই চোলা পেণ্ট চিৰা হৈ ফালি যাব কিন্তু গোন্ধ ৰৈ যাব ঐ ভাল ভাল ছোৱালীটো আহি জেগাত ৰৈ থাকিব লাগিব গম পাইছনে অঁ ৰচোন এইজনী বিজুলী নহয়নে ঐ মই বিজুলী ওচৰলৈতো মাৰি যাম তই বিজুলীক চাবি স্থান কাল পাত্ৰ তাই নাচাই আৰু জেগাত ৰৈ দিব লাগিব মোৰ কাৰণে তাইও দিব না হৈ যাব তো তই এটা কাম কৰচোন কওক আমাৰ এই গোটেই কাৰবাৰটো তই ৰেকৰ্ডিং কৰি থবি ঠিক আছে এই ৰেকৰ্ডিং কৰি থোৱাৰ পিছত মই আমাৰ বিয়াত মানে কৰিম কি প্ৰজেক্টত দেখা দিম ৰাইজক মেমৰি হিচাপে ৰাইজৰো এটা এণ্টাৰটেইনমেণ্ট হ'ব গম পাইছ নাই ঠিক আছে মই আহিলোঁ তই ৰেকৰ্ডিং কৰ অ'কে বিজুলী বিজুলী অহ বিজুলী 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 অহ বিজুলী তই এনেকৈ ৰৈ দিলিহি যে জুমুঠি হ'বলৈ মন আছে যদি নৰেশ্বৰৰ খেতিডৰালৈ যা চৰাই ধান খাইছে তোক দেখি নাখাব এই বিজুলী গাৰ পৰা ধুনীয়া গোন্ধ এটা পাইছনে কিনো ওচৰলৈ আহি আছো আঁতৰ ইয়াৰ পৰা খাম খাম গোন্ধাইছে গোটেইখন এই নহয় বেলেগ এটা গোন্ধ তই ভালকৈ শুনচোন চি খামৰ লগত বেলেগ কিবা এটাও গোন্ধাইছে মোৰ বমি হৈ যাব তই আঁতৰ ইয়াৰ পৰা নহ'লে তোক মুচৰি মাৰি পেলাম তই কাৰ মূৰটো কৰিছ চাও ঐ বন্ধু মজাকে ৰেকৰ্ডিং কৰিছো এই ৰ ই মজাকে ৰেকৰ্ডিং কৰিছোঁ আগৰ এইবিলাক কেছে দিব লাগে কোম্পানীৰ ওপৰত গম পাইছনে চাবা ঘামৰ গোন্ধটো আঁতৰাব নোৱাৰিলে ভাই সিহঁতে আকৌ বেলেগ গোন্ধ আঁতৰাব এটা কাম কৰ আৰু অলপ মাৰি ল হা আৰু অলপ মাৰি ল হয় ঐ তই মাৰি দেচোন চাৰা দেহাত লগাই দে মোৰ পিঠিয়ে চিঠিয়ে মাৰি দে চাবা চবতে মাৰ মাৰিছনে মজা ল চালা ঘামৰ লগত চেনটো কেনেকৈ গোন্ধাইছে হেই বিজুলী এ বিজুলী এতিয়া চা না কি ধুনীয়া গোন্ধাইছে মই গৰুক পানী দিব লাগিছে ঐ বিজুলী চালা সৰ্বনাশ কৰি দিলে আৰু ন চালা মই কি পাপ কৰিছিলোঁ চালা গোন্ধটোহে দিবলৈ আহিছিলোঁ তোক ধেৎ